Hi guys, welcome to my YouTube channel. নমস্কাৰ স্বাগতম জনাইছো মোৰ YouTube channel অন্য এটা ভিডিঅ'লৈ। মই আজি কোনো ধৰণৰ vlog লৈ অহা নাই। মই আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো হ'ল যে ইংৰাজী গ্ৰামাৰৰ নিগেটিভ কেনেকৈ কৰোঁ। মই আজি আপোনালোকক সেইখিনি শিকাবলৈ অলপমান চেষ্টা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিগেটিভ অক্সিলাৰী ভাৰ্ব সহায়কাৰী ক্ৰিয়া। অক্সিলাৰী ভাৰ্ব মানে হৈছে কি সহায়কাৰী ক্ৰিয়া। অক্সিলাৰী ভাৰ্ব কোনবোৰ আমি সকলোৱে জানো। যিবিলাকে নাজানা সেইবিলাকে জানি লোৱা। এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডিড, ডাজ, চেল, শুড, উইল, উড, কেন, কুড, মে, মাইজ, মাষ্ট, নিড, ডেয়াৰ, এটচেট্ৰা। নিগেটিভ কৰিব দিয়া বাক্যত যদি অক্সিলাৰী ভাৰ্ব থাকে তেতিয়া তাৰ লগত নট যোগ কৰিলে নিগেটিভ হয়। ফৰ এক্সাম্পল, হি ইজ ৰিডিং এ বুক। এই বাক্যটোত ইজটো হৈছে কি অক্সিলাৰী ভাৰ্ব হয়নে। গতিকে অক্সিলাৰী ভাৰ্বৰ লগত নট যোগ কৰিলে কি হৈ যাব নিগেটিভ হৈ যাব। হি ইজ নট ৰিডিং এ বুক। ছি হেজ ডান দ্য ৱৰ্ক। এই বাক্যটোৰ হেজটো হৈছে অক্সিলাৰী ভাৰ্ব। গতিকে ঠিক এই বাক্যটোও আগৰ বাক্যটোৰ দৰে আমি নিগেটিভ কৰিব লাগিব। ছি হেজ নট ডান দ্য ৱৰ্ক। নিগেটিভ কৰিব দিয়া বাক্যত যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়া আমি ডু, ডাজ, ডিড এই তিনিটা ভাৰ্বৰ সহায় ল'ব লাগে। যদি বাক্যটোত ভাৰ্বৰ লগত এছ বা ইএছ থাকে তেতিয়া ছাবজেক্টৰ পিছত ডাজ নট লিখি ভাৰ্বৰ লগত থকা এছ বা ইএছ উঠাই দিব লাগে। ফৰ এক্সাম্পল, হি গোজ টু স্কুল হয়নে। এই বাক্যটোত গোজটো হৈছে ভাৰ্ব আৰু এই ভাৰ্বৰ লগত কি যোগ হৈ আছে ইএছ যোগ হৈ আছে। গতিকে আমি এই বাক্যটো নিগেটিভ কৰিব লাগিলে আমি কি হ'ব হি ডাজ নট গো টু স্কুল। চি ৰাইটছ এ লেটাৰ। এই বাক্যটোৰ ভাৰ্ব হৈছে ৰাইটছ হয়নে। ভাৰ্বৰ লগত কি যোগ হৈ আছে এছ যোগ হৈ আছে। গতিকে নিয়ম অনুসৰি আমি কি কৰিম ছাবজেক্টৰ পিছত ডাজ নট লিখি ভাৰ্বৰ লগত থকা এছ বা ইএছ উঠাই দিব লাগে। চি ডাজ নট ৰাইট এ লেটাৰ। ৰাম কামছ হিয়াৰ। ৰাম ডাজ নট কাম হিয়াৰ। ফাদাৰ গিভছ দ্য মানি। ফাদাৰ ডাজ নট গিভ দ্য মানি।